সভাৰ 67তম অধিৱেশন আৰু এই অধিৱেশনখন আমাৰ নাৰায়ণপুৰতে অনুষ্ঠিত হৈছে যেহেতু সেইকাৰণে মই এটা ব্লগ বনাই আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ ইয়াতে কোনখিনি জায়গাত কি হ'ব সকলোবিলাক ভিডিঅ'টোৰ জৰিয়তে দেখা যাম ভিডিঅ'টো শেষলৈকে চাই থাকিবা এই মঞ্চখনেই হৈছে সাহিত্য সভাৰ মূল মঞ্চ আৰু ইয়াৰে কাষতে একেলগে 25,000 গাড়ী পাৰ্কিং কৰিব পৰা ব্যৱস্থা আছে বলক অলপ আগবাঢ়ি যাওঁ মূল মঞ্চখনৰ কাষতে থকা এই মণ্ডপটোত একেলগে 2,000 মানুহে খাদ্য গ্ৰহণ কৰিব পাৰিব আহাৰ গ্ৰহণ কৰিব পৰা যিটো ঘৰ আছে সেইটো দুটা ভাগত বিভক্ত কৰিছে এফালে মানুহ আছে কি কৰি আছেনো তাকে অলপ চাওঁ আৰু আরে আছে হরিহীনা উজিরটো নবাকা বাজে নিতে আৰু শংখ আৰু শংখ জিৰি জিৰি প্ৰবাহিত সেই ৰঙা জান বহাৰ কুমাধৱৰ এই মহাস্থান লেতেকু পুখুৰী বাৰ আটাৰ পুণ্যভূমি বৰনাৰায়ণপুৰ বন্ধুসকল ঘূৰি ঘূৰি ভাগৰি গৈছোঁ কোন জেগাতনো কি হৈ আছে সকলোবোৰ চাবই নোৱাৰিলোঁ মানে কোনোবা ফালে হয়তো মেলা পাতি আছে কোনোবা ফালে থিয়েটাৰ কোনোবা ফালে বাণিজ্য মেলা মানে বহুত কিবা কিবি তো কেমেৰাত অলপ দেখাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু নাৰায়ণপুৰত যদি কোনোবা আছা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিবা যাতে মোৰ ভিডিঅ' সদায় চাই থাকিবলৈ পোৱা অসম সাহিত্য সভাই এইবাৰ বাণিজ্য মেলাৰ কাৰণে 3,000 দোকান ইয়াতে বনাইছে আৰু আপোনালোকে সাহিত্য সভাত আহি মনৰ ইচ্ছাৰে যিকোনো বস্তু পছন্দ অনুসৰি কিনিব পাৰে এয়া আপোনালোকে দেখিবলৈ পাইছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এটা আৰ্হি ধুনীয়াকৈ প্ৰস্তুত কৰি থৈছে কলাক্ষেত্ৰখনৰ আৰ্হিৰ কাষতেই এয়া খুব সুন্দৰকৈ এটা ধুনীয়াকৈ নামঘৰ সাজি থৈছে ইয়াতে আপোনাৰ 12খনকৈ ভাওনাৰ নাটক প্ৰদৰ্শন কৰা হ'ব ভাষাটি ৰাখিনে জীয়াই তিৰাৰা মিলন গীতি দেউৰী লালুৰ খামতিয়া হুম চুতীয়া ৰাভা গোৰ্খা কছাৰী বড়ো মিছি দেউৰী লালুৰ খামতিয়া হুম চুতীয়া ৰাভা গোৰ্খা কছাৰী আমি ভাই ভাই ভেদা ভেদ না আমি ভাই ভাই ভেদা ভেদ না রাখিম জীয়াই মান অসমীয়া ৰাখিম জীয়াই মান অসমীয়া বন্ধুসকল থুলমূলকৈ হ'লেও সাহিত্য সভাৰ এটা আভাস দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ ভিডিঅ'টো যদি চাই ভাল লাগিছে তেনে এটা লাইক কৰি দিবা এটা কমেণ্ট কৰি দিবা এটা শ্বেয়াৰ কৰি দিবা যোনে যোনে মোৰ ভিডিঅ' নতুনকৈ চাই আছা তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'বা তো আমিও ঘৰত যাব হৈছে বহুত দেৰি চালোঁ কোনফালে কি হৈ আছে একো মাথা মুণ্ডত ধৰিবই নোৱাৰিলোঁ চবফালে বহুত কিবা কিবি চলি আছে কাম কাজ চলি আছে এতিয়ালৈকে সম্পূৰ্ণ হোৱাগৈয়ে নাই তো কাইলৈ আকৌ আহিম
এটা ধুনীয়া ভ্লগ বনাম তো আপোনালোকে ভিডিঅ'টো চাই থাকিবা মোৰ আৰু দিহিৰি অৰুণাচল